নমস্কাৰ বন্ধুসকল, মই প্ৰিয়া। আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এক চিম্পল সহজ ৰেচিপি লোৱা। ৰেচিপিটো হৈছে আলু পটলৰ দম। সকলোৱে বনাব জানেই, কেনেকৈ বনায় সকলোৱে জানে, কিন্তু তথাপিও আজি মই বনোৱা ধৰণে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। একদম সহজ পদ্ধতি, খাই ভাল পাব। এবাৰ সকলোৱে ঘৰত ট্ৰাই কৰি চাব। এতিয়া মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাই লওক এবাৰ। প্ৰথমতে মই লৈছোঁ পটল আৰু আলু, কাটি লৈছোঁ পিচ পিচ কৰি। আৰু ইয়াত মই মছলা খুব কম ইউজ কৰিম। ইয়াত ইউজ কৰিছোঁ মই পিঁয়াজ, জলকীয়া, আদা আৰু নহৰু, আৰু লৈছোঁ সৰু বিলাহী কাটি লৈছোঁ মই। প্ৰথমতে মই আলুখিনি বইল কৰি লৈছোঁ আৰু এফালে যিখিনি মছলা আছিলে পিঁয়াজ, নহৰু, আদাখিনি চব পেষ্ট কৰি লৈছোঁ। তাত নিমখ, হালধি আৰু জলকীয়া গুড়ি অলপ এড কৰি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইখিনি অলৰেডি মিক্স কৰা হৈ গ'ল। এতিয়া কেৰাহীত তেল গৰম কৰি তাত মই আলু আৰু পটলখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰিম। প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি ৰঙচুৱাকৈ, যিহেতু মই আগত ইয়াত বইল কৰোঁতে মই নিমখ এড কৰিছিলোঁ আলুখিনিত, এতিয়া মই ইয়াত নিমখ এড নকৰোঁ। ইয়াত মই সামান্য পৰিমাণে হালধি এড কৰি ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত ৰঙচুৱা হৈ গৈছে, মই নমাই ল'ম এইখিনি। আৰু এইখিনি তেলতে মই আকৌ পটলখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। তাত মই নিমখ আৰু হালধি এড কৰি দিছোঁ। এতিয়া ফ্ৰাই কৰোঁতে যিমান দেৰিলৈকে ৰঙচুৱা নহয় এইখিনি ভাজি থাকিম, আৰু ৰঙচুৱা হৈ গ'লে এইখিনি মই নমাই ল'ম। একদম সহজ, একেবাৰে চিম্পুল। সকলোৱে এবাৰ ঘৰত ট্ৰাই কৰি চাব। খাবলৈ খুব বেছি ভাল লগা হয়। মোৰ জুতি ধৰক আৰু এনেকৈ মই বনাওঁ, এনেকৈ ঘৰত মায়ে বনায়, তো দেখি চাই শিকিছোঁ এনেকৈ বনোৱা। এইখিনি ৰঙচুৱা হৈ গ'ল, নমাই ল'ম এইখিনি। দুইখিনি একেলগে নমাই লৈছোঁ। আলু আৰু পটল এক্সট্ৰাকৈ থৈছোঁ। এতিয়া কেৰাহীত আৰু অলপমান তেল দি তাত মই তেজপাত আৰু জলকীয়া ফোৰণ দিছোঁ। আৰু তাত যিখিনি পেষ্ট আছিলে পিঁয়াজ, নহৰু, আদাৰ পেষ্ট, সেইখিনি ভাজি দিছোঁ। যে যিমান দেৰিলৈকে ৰঙচুৱা হৈ নাযায় ইমান দেৰিলৈকে মই ভাজিম আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি। ৰঙচুৱা হৈ যোৱাৰ পাছত তাত কাটি থোৱা বিলাহীখিনি মই এড কৰিম। বিলাহীখিনি গলি নোযোৱালৈকে আকৌ সেইখিনি ভাজিব লাগিব আমি। মেইন টিপছটো ইয়াতে, যিমান ভাজিব মছলাখিনি ইমান খাবলৈ টেষ্ট লগা আৰু ভাল লগা হ'ব। বিলাহীখিনি গলি যোৱাৰ লগে লগে তাত এটা বস্তু এড কৰিম। সামান্য পৰিমাণে চেনি এড কৰিলে কালাৰটো ভাল আহে, খাবলৈও ভাল হয়। চেনিখিনি এড কৰিছোঁ, ভালকৈ লৰাই দিছোঁ। চব মছলাখিনি বেছি আছিলে, এতিয়া গৈ অলপমান মছলা হৈ থাকিলে। এতিয়া ইয়াত মই পটল আৰু আলু ফ্ৰাইখিনি ঢালি দিম আৰু এইখিনি ভালকৈ লৰাই ভাজিম। ইমান দেৰিলৈকে মছলাখিনি তাতে সোমাই নাযাওক, ইমান দেৰিলৈকে এইখিনি ভাজিব লাগিব। খুব বেছি 5 মিনিটমান ভাজিব এইদৰে। ভজা হৈ গ'লে তাত সামান্য পৰিমাণে পানী এড কৰিব। ইয়াত অলৰেডি ভজা হৈ গৈছে। ইয়াত মই সামান্য পৰিমাণে পানী এড কৰিছোঁ। মই বেছি জোল নিদিওঁ, গ্ৰেভি টাইপ কৰিম, তো মই অলপ পানী এড কৰিছোঁ। ভালকৈ উতলা হৈ গ'লে মই এইখিনি নমাই দিম। এতিয়া চাওক, এইখিনি টাইপটো গ্ৰেভি টাইপ হ'ব। মই আপোনাক দেখুৱাই দিম আপোনালোকক মই ভালকৈ। এয়া চাওক, বস্তুটো একদম গ্ৰেভি টাইপ হৈছে, একেবাৰে গ্ৰেভি। খুব বেছি মই জোল দিয়া নাই। এতিয়া মই এইখিনি নমাই ল'ম। যদি আপোনালোকে ইচ্ছা কৰে সামান্য পৰিমাণে গৰম মছলা এড কৰিব পাৰে, কিন্তু মই গৰম মছলা এড কৰা নাই। এয়া আজি মোৰ একেবাৰে চিম্পুল সহজ ৰেচিপি আলু পটলৰ দম। সকলোৱে ঘৰত এবাৰ ট্ৰাই কৰি চাব। যদি ভাল লাগে আকৌ কৈছোঁ, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। আকৌ আহিম নতুন ঘৰুৱা ৰেচিপি লৈ। যদি ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰিব প্লিজ 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 দেই। তো আজিলৈ বাই বাই, আকৌ আহিম।